জুবিনৰ যোৰহাটৰ প্ৰতিকৃতিৰ কামটো যোৰহাটৰ পৰা মোক এজন মানুহে দিছে কৰিবলৈ। তেওঁ জুবিন গাৰ্গৰ ফেন, তেওঁ সেই হিচাপত দিছে। মই অশেষ কষ্ট কৰি আছোঁ এইটো প্ৰতিকৃতিত মানে জাষ্টিছ কৰাৰ কাৰণে, আৰু আশা কৰোঁ ভাল হ'ব আৰু অসমৰ ৰাইজে ভাল পাব। আৰু এইটো ভালদৰে কৰিবলৈ জুবিন গাৰ্গৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি এনেদৰে দিয়া চেষ্টা কৰিছোঁ। এই কামটো প্ৰায় ডেৰ মাহ ধৰি এই কামটো মই কৰি আছোঁ। কামটো আৰু বেছি দিন নালাগে, এসপ্তাহমানৰ ভিতৰত, এসপ্তাহ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। মই আৰু বিভিন্ন জেগাত ভাস্কৰ্য এনেকুৱা প্ৰতিকৃতি কৰিছোঁ, কিন্তু বিশেষকৈ মই কিতাপৰ কামৰ লগত বেছিকৈ জড়িত। বিশেষকৈ কমিক্স আৰু চিলড্ৰেন লিটাৰেচাৰৰ লগত মই বিশেষভাৱে জড়িত। চিলড্ৰেন বুক লিখিছোঁ আৰু তাত ছবি আঁকিছোঁ বা সম্পাদনা কৰিছোঁ। আৰু ৰিচেণ্টলি মোৰ কেইবাখনো 15খনমান কমিক্স বুক এতিয়ালৈকে মোৰ প্ৰকাশিত হৈছে। জুবিন গাৰ্গৰ এই প্ৰতিকৃতিটো মই যিমান পাৰোঁ হুবহু কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ অসমৰ ৰাইজে ভাল পাব, আৰু ভাল পালে এইটো মোৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হ'ব।